মই গকুল হলে আপোনালোকে চাই আছে জি এডভাইস। আজি আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আলোচনা কৰি মই এডেনিয়ামৰ কেনেকৈ গ্ৰাফটিং কৰে। ইয়াত মই 1.5 বছৰীয়া ইয়াত 4টা পুলি লৈছোঁ। এডেনিয়াম অবেছাম সিংগল পেটেল ভেৰাইটি। তাৰপিছত এই ধৰণৰ মই এইটো ছয়জিকাম, এইটো হাইব্ৰিড ভেৰাইটি আৰবিকাম, তাৰ ছয়জিকাম নামৰ ব্ৰাঞ্চ এটি আনিছোঁ ইয়াতে। আৰু মই এখন কাটাৰ লৈছোঁ, সুন্দৰ নতুন কাটাৰ এখন লৈছোঁ। তাৰপিছত মই গ্ৰাফটিং টেপ লৈছোঁ, এইটো গ্ৰাফটিং টেপ। আৰু টিস্যু পেপাৰ লৈছোঁ, টিস্যু পেপাৰ কিছু পৰিমাণে লৈছোঁ। ইয়াত টিস্যু পেপাৰ লৈছোঁ। আৰু এই গোটেইখিনি মই প্ৰথমতে ইয়াৰ যিখিনি ইনষ্ট্ৰুমেণ্ট আছে, এই কাটাৰখন মই সুন্দৰভাৱে হাইড্ৰজেন পেৰক্সাইডেৰে বীজাণুমুক্ত কৰি লৈছোঁ। আৰু মই দুয়োখন হাত খুব ভাল ধৰণে এই হাইড্ৰজেন পেৰক্সাইডেৰে সুন্দৰভাৱে মোহাৰি লৈছোঁ, যাতে কোনো ধৰণৰ ফাংগাছ নধৰে। এইটো মূল কথা। এতিয়া এই গছটি 4 জোপাত মই গ্ৰাফটিং কৰি আপোনালোকক দেখুৱাম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। প্ৰথমতে মই এই যিজোপা গছ আছে, এই জোপাত ঠিক ইয়াতে কাটি দিছোঁ, এইখিনিতে কাটি দিছোঁ। কাটি দিয়াৰ পিছত ইয়াতে দেখিব কিছুমান, প্ৰথমে একেবাৰে সমানকৈ কাটিব, যাতে সমান হয়, সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব। একেবাৰে সমানকৈ কাটিছোঁ। আৰু ইয়াত যিখিনি সাজাতীয় বস্তুখিনি এইখিনি টিস্যু পেপাৰেদি সুন্দৰভাৱে মুচি দিব। তাৰপিছত এই যিটো গ্ৰাফটিং কৰিবলৈ মই ছয়জিকামৰ ব্ৰাঞ্চ আনিছোঁ, এইটো ইয়াৰ প্ৰথমে এইখিনি একেবাৰে সমানকৈ কাটি ল'ব। এইটো সমানকৈ কাটি ল'ব। সমানকৈ কাটি লোৱাৰ পিছত ইয়াৰো আঠাজাতীয় পদাৰ্থখিনি এই ধৰণে মুচি ল'ব। আৰু ইয়াত লক্ষ্য কৰিব প্ৰায় 2টাৰ পৰা 3টা যাতে চকু থাকে। ইয়াত এই মানে প্ৰতিটো পাতৰ সৰি যোৱাৰ পিছত ইয়াতে যিখিনি ৰৈ যায় এইখিনি চকু আকৃতিৰ হয়, সেইকাৰণে চকু বুলি কৈছোঁ ইয়াতে। আৰু এইখিনি একেবাৰে সুন্দৰভাৱে কাটি দিব লাগিব। এনেকৈ কাটি দিব, এনেকৈ কাটি দি মন কৰিব যাতে ইয়াৰ যিখিনি তলত আছে এইখিনিয়ে হ'ব। আৰু ইয়াতে এই যিটো মাজৰ অংশ আপোনালোকে দেখিছে, মাজৰ অংশটো অলপ বিশেষ ধৰণৰ দেখা গৈছে, এটা বিন্দু আকৃতিৰ। আৰু ইয়াতে এই যিটো কাটি লৈছোঁ মই, ইয়াৰো মাজৰখিনি এটা বিন্দু আকৃতি আছে এনেকুৱা। এই বিন্দু আকৃতিটোৰ ওপৰত এইটো একেবাৰে সুন্দৰভাৱে বহাই দিব। এনেকৈ ইয়াৰ চব সুন্দৰভাৱে বহিছে। আৰু ইয়াৰ পিছত যিখিনি আমাৰ গ্ৰাফটিং টেপ থাকিব, এই গ্ৰাফটিং টেপটোৰে এনেকৈ গ্ৰাফটিং টেপ লৈ ল'ব। লৈ ইয়াৰ ওপৰত সুন্দৰভাৱে ধৰিব, একেবাৰে মাজতে ধৰি এনেকৈ টানিব। এনেকৈ এই ধৰণে টানি আপোনালোকে এনেকৈ গাঁঠি দি থ'ব। এনেকৈ গাঁঠি দি থ'ব। এইটো আমাৰ গ্ৰাফটিং হৈ গ'ল, আপোনালোকে দেখিছে খুব সুন্দৰভাৱে। আৰু এই যিটো গ্ৰাফটিং আমি কৰিলোঁ, এই গ্ৰাফটিংটো 4ৰ পৰা 5 দিন একেবাৰে সম্পূৰ্ণ ৰ'দ নপৰা ঠাইত ৰাখি দিব। আৰু ইয়াত 5 দিন পিছত ইয়াত অলপ পানী দিব। 5 দিন পিছত পানী দিয়াৰ পিছত একেবাৰে ৰাতিপুৱাৰ ভাগত কম পৰিমাণে ৰ'দ পৰা ঠাইত থৈ দিব। আৰু 10 দিন পিছত ইয়াত গোটেইখিনিত আকৌ এবাৰ পানী দিব। পানী দিয়াৰ পিছত প্ৰায় 2-3 ঘণ্টা ৰ'দ পৰা ঠাইত থৈ দিব। এনেকৈ লাহে লাহে আপোনালোকে পূৰা সম্পূৰ্ণ ৰ'দত ৰাখিব পাৰিব। আৰু এইটোৰ পৰা সুন্দৰভাৱে ইয়াৰ পৰা নতুন নতুন ব্ৰাঞ্চ ওলাব। এইটো আছিল এডেনিয়ামৰ গ্ৰাফটিং। এডেনিয়াম যিকেইজোপা গ্ৰাফটিং কৰা হৈছিলে, এয়া গ্ৰাফটিং এডেনিয়ামবিলাক এই ধৰণে সফলতাৰ মুখ দেখিবলৈ পাইছোঁ। ইয়াতে এজোপা গ্ৰাফটিং কৰা হৈছিলে, ইয়াতে ডাবল পেটেল ভেৰাইটি অবেছাম। ইয়াৰ সুন্দৰভাৱে জৰা লাগি গৈছে, এইটো গ্ৰাফটিং কৰা হৈছে। আৰু ইয়াৰ তলতো কিন্তু 2-3টি ব্ৰাঞ্চ তলৰ পৰা ওলাইছে। এইখিনি আমি যিখিনি ৰুট ষ্টকত আছে এইখিনি আমি ব্ৰাঞ্চবিলাক কাটি দিম। ইয়াতে এইটো এটা দেখাইছোঁ, এইটো এটা সুন্দৰভাৱে ছাকচেছ হৈছে। ইয়াতে এইটো লগাইছিলোঁ। আৰু ইয়াতে আপোনালোকক দেখাইছোঁ, এইকেইটা মই মাল্টিগ্ৰাফটিং কৰিছিলোঁ। মাল্টিগ্ৰাফটিঙৰ ইয়াতে এটা কৰিছোঁ, এটা কৰিছোঁ, আৰু এই ব্ৰাঞ্চটোত এটা কৰিছোঁ। আৰু এইফালে এই ব্ৰাঞ্চটোত এটা কৰা হৈছিলে, এইটো কিন্তু সফল নহ'ল, এইটো ইয়াত ছাকচেছ নহ'ল।
বাকি তিনিটা হৈছে এই চাৰিটা ব্ৰাঞ্চৰ তিনিটাতে হৈছে সুন্দৰভাৱে আৰু এই এটা ইয়াতে কৰা হৈছিল এইটো সুন্দৰভাৱে এইটো সাকসেস হৈছে আৰু এইটো কৰাতে মোৰ লৰাকৃতি মানে এইটো কৰিছে গ্ৰাফটিংটো তো হয়তো এইটো সফল হৈছে এনেকে ইয়াতে এতিয়া আমি এইখিনিৰ আমি কি ধৰণে যত্ন ল'ব লাগিব এই গ্ৰাফটিং কৰা হৈছে গ্ৰাফটিং সাকসেস হোৱাৰ পিছত ইয়াতে যিখিনি ব্ৰাঞ্চ ইয়াতে অতিৰিক্ত ব্ৰাঞ্চ ৰুট ষ্টকৰ পৰা ওলাইছে মানে গ্ৰাফটিংৰ তলৰ পৰা ওলাইছে এইখিনি আমি ভালদৰে কাটি দিব লাগিব প্ৰথমতে এইখিনি আমি এখন সুন্দৰ নতুন কটাৰী বা ছুৰী বা ছুৰীখন আপোনালোকে ফাংগিসাইডেৰে বীজাণুমুক্ত কৰি ল'ব তাৰ পিছত এই যেটো ব্ৰাঞ্চ এনেকৈ কাটি দিব কাটি দিয়াৰ পিছত এই ব্ৰাঞ্চৰ পৰা যিখিনি আঠা জাতীয় বস্তু ওলাব এইখিনি আপোনালোকে টিস্যু পেপাৰ ব্যৱহাৰ কৰি এই ধৰণে মুছি দিব মুছি দিয়াৰ পিছত ইয়াত আপোনালোকে ফাংগিসাইড পাউডাৰ ব্যৱহাৰ কৰিব মই ইয়াত টাটা ব্লাইটক্স নামৰ ফাংগিসাইড এটো ব্যৱহাৰ কৰিছো ইয়াত অকমান উলিয়াই লৈছো আৰু এই ফাংগিসাইডৰ প্ৰলেপ এটা ইয়াতে লগাই দিব এনেকে এইখিনি কাম ভালদৰে কৰিব লাগে ইয়াতে মই আৰু এজোপা দেখাইছো ইয়াত এই জোপা সুন্দৰভাৱে সাকসেস হৈছে ফুলিবলৈ লৈছে আপোনালোকে দেখিছে ইয়াত কিন্তু ইয়াৰ তলত যেটো ব্ৰাঞ্চ ওলাইছে এই ব্ৰাঞ্চটো আমি ভাল ধৰণে কাটি দিম এইটো কাটি দিয়া হল আৰু কাটি দিয়াৰ পিছত ইয়াক টিস্যু পেপাৰেৰে মুছি দিব আপোনালোকে আৰু এইখিনিতে আমি ফাংগিসাইডৰ প্ৰলেপ এটা লগাই দিলো এনেকে ইয়াতে এই জোপাটো দেখা গৈছে ইয়াতো এই ধৰণে এটা ব্ৰাঞ্চ দেখিবলৈ পোৱা গৈছে এই ব্ৰাঞ্চটো কাটিব লাগিব এই ব্ৰাঞ্চটো কাটিব এনেকে সুন্দৰভাৱে কাটিব লাগিব তাৰ পিছত আৰু এইখিনিতো আমি এই ধৰণে ফাংগিসাইড পাউডাৰ লগাই দিলো আৰু ইয়াৰ পিছত কি হ'ব এইবিলাক যাতে শুকাই না যায় তাৰ বাবে আমি ইয়াত পানী দি থাকিব লাগিব 4-5 দিনৰ মূৰে মূৰে পানী দি থাকিবলৈ আৰু এইখিনি এতিয়া সম্পূৰ্ণ ৰ'দত ৰাখিব পৰা হৈছে আৰু এইখিনিৰ লগতে মোৰ এডেনিয়ামৰ আৰু কিছু সংখ্যক মই নতুন কালেকশ্যন লগতে মোৰ পুৰণিখিনি দেখাইছো এইডাল ৰষ্ট্ৰেনিয়া গিগাছ পেচিপডিয়াম লামেৰি খুব সুন্দৰ হৈছে আৰু এইফালে গোটেই মোৰ এডেনিয়াম এনে কিছু সংখ্যক দেখাইছো গোটেইবিলাক ফুলিবলৈ লৈছে সুন্দৰভাৱে সৈজিকাম ভিডিঅ'টো এইখিনিতে সামৰিছো আকৌ এটি নতুন ভিডিঅ'ত লগ পাম নমস্কাৰ